Welcome back to my channel. আজি মই আপোনালোকৰ বাবে লৈ আনিছো দুৰ্গা পূজাৰ এটা স্পেশাল মেকআপ টিউটোৰিয়েল ভিডিও আৰু এই লুকটো মই ক্ৰিয়েট কৰিছো মাত্ৰ কেইটামান সামগ্ৰীয়ে আৰু তাৰ আগতে আপোনালোকক মই এটা কথা জনাই দিওঁ যে মই কোনো ধৰণৰ প্ৰফেশনাল মেকআপ আৰ্টিষ্ট নহয় মই এগৰাকী বিগিনাৰ হয় মই লাহে লাহে শিকিহে আছো আৰু এই ভিডিওটো আপোনালোকৰ বাবে আগবঢ়োৱাৰ মাত্ৰ এটাই কাৰণ হৈছে যে আপোনালোকৰ পৰা মই বহুত ৰিকুৱেষ্ট আহিছিলে যে এটা মই মেকআপৰ ভিডিও আপোনালোকক আগবঢ়াব লাগে সো সেইভাবে ভাবিলো যে দুৰ্গা পূজা যেহেতু আহি আছে হেতু কাৰণে আপোনালোকক মই মোৰ এই মেকআপ টিউটোৰিয়েল ভিডিওটো আগবঢ়াও সো হে বুলি আৰু মই আজি এই লুকটো ক্ৰিয়েট কৰিছো আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছো যে কম পৰিমাণৰ বস্তুৱে কিদৰে এটা মেকআপ লুক ক্ৰিয়েট কৰিব পাৰে সো দেৰি নকৰো আৰু বেছি কথা নকওঁ তেনেহলে মই আজি এই লুকটো কিদৰে ক্ৰিয়েট কৰিলো আৰু কি বস্তু ইউজ কৰিছো সকলোখিনি দেখাম তো আপোনালোকে চাই লওক ভিডিওটো তেনেহলে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আহক তো লেটস গেট স্টাৰ্টেড আৰু এটা কথা কৈ দিওঁ আজিৰ ভিডিওটো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব তো ভিডিওটো ষ্টাৰ্ট কৰো আহক প্ৰথমতে মই মুখখন ধুই ধুনিয়াকৈ পুৰা ফ্ৰেছ হৈ আহিছো আৰু এতিয়া মই ইউজ কৰিবলৈ লৈছো ময়শ্চাৰাইজাৰ আৰু মই ইউজ কৰিছো Lakme Peach and Milk ময়শ্চাৰাইজাৰ তাৰে এতিয়া 2-3 ড্ৰপস মান লৈ মই গোটেই মুখখনত ধুনিয়াকৈ লগাই লৈছো যাতে স্কিনটো কোমল হয় আৰু ড্ৰাই হৈ নাথাকে ড্ৰাই স্কিনে হওক বা অইলি স্কিনে হওক এইটো নেসেসাৰী লগোৱাটো আৰু মই এতিয়া ধুনিয়াকৈ পুৰা ময়শ্চাৰাইজাৰখিনি লগাই লৈছো ময়শ্চাৰাইজাৰ ইউজ কৰাৰ পাছত মই ইউজ কৰিছো প্ৰাইমাৰ মেকআপ কৰাৰ আগত প্ৰাইমাৰ লগতো খুবেই ইম্পৰ্টেন্ট হয় কাৰণ মেকআপ মানে হৈছে অলপমান কেমিকেল আৰু কেমিকেলখিনি যাতে মুখত ডাইৰেক্ট নপৰে হেতু কাৰণে আমি প্ৰাইমাৰটো লগাব লাগে আৰু প্ৰাইমাৰে যেহেতু মেকআপটো লং লাষ্টিং কৰাটো সহায় কৰে হেতু কাৰণে আপোনালোকে মেকআপ কৰাৰ আগত প্ৰাইমাৰ কেতিয়াও নলগোৱাকৈ নাথাকিব ইয়াক কেতিয়াও স্কিপ নকৰিব ओके এতিয়া আমি 3 নম্বৰ লগাবলৈ লৈছো ফাউন্ডেশন আৰু মই Lakme Foundation ইউজ কৰিছো ফাউন্ডেশনটো মই দুটা স্টেপত লগাম প্ৰথমটো স্টেপত অলপমানহে আসলতে লগাম আপোনালোকে চাওক মই অলপমান স্কিনত লগাইছো বেছি লগোৱা নাই মই সেকেন্ড স্টেপটোতে অলপমান সৰকে লগাম আৰু মই এতিয়া বিউটি ব্লেন্ডাৰৰ সহায়ত ধুনিয়াকৈ টেপ কৰি লগাই লৈছো আৰু বিউটি ব্লেন্ডাৰটো মই অলপমান পানীত ধুই শুকুৱাই লৈছিলো আৰু এয়া চাওক মোৰ প্ৰথম স্টেপত লগোৱা হৈ গৈছে আৰু এতিয়া মই ইউজ কৰিম সেকেন্ড স্টেপটো আৰু এয়া সেকেন্ড স্টেপটোৰ কাৰণে মই ফাউন্ডেশন অলপমান সৰকে উলিয়াই ললো আৰু এতিয়া মই ফাউন্ডেশনখিনি যত মোৰ ডাৰ্ক সাৰ্কেল আছে চকুৰ তলৰ এৰিয়াত মই লগাই লৈছো আৰু চকুৰ ওপৰৰ এৰিয়াটো লগাই লৈছো আৰু এতিয়া মই অলপমান ফাউন্ডেশন ডিঙিটো লগাই ললো আৰু বাকি থকা মুখৰ ফেসটোত মানে অলপমান লগাই ললো আৰু আপোনালোকে ফাউন্ডেশন কেতিয়াও জোৰকে টাপ কৰি নলগাব জাস্ট লাইটকে অকমান একদম সুব আৰু তাৰ পিছত আপোনালোকে যোনটো হেয়াৰ ফলে চাওকচোন মই এনেকে নিছো যাতে আপোনালোকৰ চুলিৰ লগত ফাউন্ডেশনটো মিলি যায় আপোনালোকৰ মানে আধা বগা আধা বেলেগ তেনেকুৱা যাতে লাগি নাথাকে আৰু আপোনালোকে বুজিছে নিশ্চয় তো মই ধুনিয়াকৈ লগাই ললো আৰু ফাউন্ডেশন আপোনালোকে ডিঙি অংশত কেতিয়াও নলগোৱাকৈ নাথাকিব ডিঙিটো নহলে মুখখন দুইটা বেলেগ লাগিব হেতু কাৰণে আপোনালোকে নেক পৰ্চনটো ধুনিয়াকৈ ফাউন্ডেশনখিনি লগাই লব আৰু মোৰ অলৰেডি ফাউন্ডেশনখিনি লগোৱা হৈ গৈছে আৰু এতিয়া মই আইব্ৰোজ ড্ৰ কৰিব লৈছো আৰু আইব্ৰোজ ড্ৰ কৰিবৰ বাবে মই মাত্ৰ 20 টকীয়া এডাল পেন্সিল ব্যৱহাৰ কৰিছো এই পেন্সিলডাল মই বহু আগৰ পৰাই ব্যৱহাৰ কৰো আৰু লগাই আসলতে বিৰাট ভাল পাওঁ হেতু কাৰণে মই কম দামী যদিও এডালে সদায় ব্যৱহাৰ কৰো আপোনালোকৰ ওচৰত যদি অলপমান দামী পেন্সিল আছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে একো কথা নাই আৰু মই আসলতে অলপমান পাতলা আইব্ৰোজ ভাল পাওঁ হেতু কাৰণে মই পাতলাকৈ আঁকিছো আৰু এতিয়া মই আইশ্যাডো ড্ৰ কৰিবৰ বাবে আইশ্যাডোৰ এটো পেলেট ব্যৱহাৰ কৰিছো আৰু এতিয়া মই চকুৰ পটাত 4টা কালাৰ ব্যৱহাৰ কৰিম আৰু মই আইশ্যাডো পেলেটত অহা জিডাল ব্ৰাছ হেডালে ইউজ কৰিছো আৰু এতিয়া মই এটা লাইট কালাৰ লৈছো আৰু লাইট কালাৰটো লৈ চকুৰ পটাত ধুনিয়াকৈ লগাই লৈছো আৰু অলপমান ওপৰলৈকে লগাই লৈছো মানে আইব্ৰোজৰ অলপমান তললৈকে লগাই লৈছো তো প্ৰথমটো কালাৰ মই এটো ব্যৱহাৰ কৰিছো এতিয়া প্ৰথমটো কালাৰ মোৰ দুইটা চকুতে লগোৱা হৈ গৈছে আৰু এতিয়া নেক্সটটো কালাৰলে আহো আৰু নেক্সটটো কালাৰ মই ইয়াতকে অলপমান লাইট লৈছো মানে প্ৰথমটো কালাৰ যিমানটো লৈছো তাতকে অলপমান লাইট কালাৰটা লৈছো আৰু এটো অকনমান ক্ৰিমি কালাৰ হয় আৰু ক্ৰিমত অকনমান গ্লিটাৰছ আছে আৰু তেনেকুৱা কালাৰ এটা লৈছো আসলতে
আৰু সেই আগৰ কালাৰটো যিমানটোলৈকে লগাইছোঁ তাতকৈ মই এইটো তললৈকে লগাইছোঁ আৰু এতিয়া আমি আহোঁ থাৰ্ড কালাৰটোলৈ থাৰ্ড কালাৰটো হৈছে যিটো ড্ৰেছ পিন্ধি থাকোঁ তাৰ ওপৰত ডিপেণ্ড কৰি লগাব লাগে আৰু মই যিহেতু ব্লু কালাৰ এটা ড্ৰেছ পিন্ধি আছোঁ সেইটো কাৰণে মই একদম কৰ্নাৰ কেইটাত আপোনালোকে চাওকচোন একদম কৰ্নাৰ কেইটাত মই অকণমান ব্লু টাইপ কৰি দিছোঁ বেছি নহয় একেবাৰে অকণমান ব্লু টাইপ কৰি দিছোঁ আৰু এতিয়া মই লগাইছোঁ লাষ্ট 4 নম্বৰ কালাৰটো আৰু সেইটো অলপমান গ্লিটাৰ্সি কালাৰ লগাব লাগে মোৰ ওচৰত অলপমান হোৱাইট গ্লিটাৰ্স কালাৰ আছিলে সেইটো কাৰণে মই সেইখিনিকে লগাই দিছোঁ আপোনালোকে নিজৰ মন পছন্দ অনুযায়ী লগাব পাৰে আৰু এতিয়া মই সেইখিনি ধুনীয়াকৈ হাতৰ আঙুলিৰ সহায়েৰে লগাই দিছোঁ আৰু এই কালাৰটো আচলতে হাতৰ আঙুলিয়াকৈ লগালে বেছি ধুনীয়া হয় সেইটো কাৰণে মই হাতৰ আঙুলি ধুনীয়াকৈ লগাই লৈছোঁ আৰু এতিয়া মই ইউজ কৰিব লৈছোঁ আইলাইনাৰ আৰু মই এতিয়া আইলাইনাৰত এইটো আইলাইনাৰ ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকক এইখিনিতে কথা এটা কওঁ যে আপোনালোকে যদি চকুজুৰি অকণমান ডাঙৰকৈ আঁকে তেনেহ'লে আপোনালোকৰ লুকটোৱে কমপ্লিটলি চেঞ্জ হৈ যায় আৰু মই অলপমান ডাঙৰ চকু বিৰাট ভাল পাওঁ মানে আইলাইনাৰটো অকণমান যদি ডাঙৰকৈ আঁকে বিৰাট ভাল পাওঁ আৰু সেইটো কাৰণে আচলতে মই অলপমান ডাঙৰকৈ আঁকিছোঁ আৰু এতিয়া মোৰ অলৰেডি দুইটা চকুতে অঁকা হৈ গৈছে চাওকচোন আইলাইনাৰ নলগোৱা আগত মোৰ লুকটো চাওক আৰু এতিয়া চাওক কমপ্লিটলি বেলেগ হৈ গৈছে আৰু এতিয়া মই মাস্কাৰাৰ হলনি আইলাইনাৰটোকে এইদৰে ব্যৱহাৰ কৰিছোঁ আপুনি যদি আইশ্যাডো আৰু আইলাইনাৰ ড্ৰ কৰি চকুৰ তলটো একো নকৰে তেনেহ'লে আপোনাৰ আই মেকআপটো আধৰুৱা লাগে সেইটো কাৰণে মই অলপমান ব্ৰাউন কালাৰ অকণমান লৈ চকুৰ তলটো এইদৰে যিদৰে কাজল লগাই সেই তেনেকৈ অকণমান ড্ৰ কৰি দিছোঁ এনেকৈ কৰিলে আচলতে আই মেকআপটো অকণমান কমপ্লিট লাগে চাওকচোন এতিয়া মোৰ আই মেকআপ কমপ্লিট এতিয়া স্কিনখন উজ্জ্বলি থাকিবৰ বাবে বা গ্ল' কৰিবৰ বাবে আমি ইউজ কৰিব লাগে হাইলাইটাৰ কিন্তু মই হাইলাইটাৰ ইউজ নকৰোঁ মই আইশ্যাডো পেলেটৰ পৰাই এটা চিলভাৰ কালাৰ যিটো অলপমান উজ্জ্বলি থাকে সেইটো কালাৰ ইউজ কৰিছোঁ মই প্ৰথমতে নাকত ব্যৱহাৰ কৰিছোঁ যিহেতু মোৰ নাকটো অকণমান ভুটুকা সেইটো কাৰণে অকণমান আৰু ক্ষীণ কৰি দিছোঁ যাতে জোঙা লাগে আৰু এতিয়া মই গালতো অকণমান সানি ল'ম যাতে অকণমান হাঁহিলে আমাৰ গ্ল'নেছটো আহে তাৰ কাৰণে মই অলপমান সানি লৈছোঁ মই অলপমান মেকআপ কৰা টাইমতে এইবিলাক ঘঁহোঁ মই বেলেগ টাইমত এইবোৰ ইউজ নকৰোঁ বাৰু আৰু এতিয়া মই থুতৰি অংশটো অকণমান ঘঁহি লৈছোঁ আৰু সেইদৰে অলপমান মই কপালতো ঘঁহি ল'ম যিখিনিত মোক এক্সট্ৰা পোহৰ লাগে মই সেইখিনি অংশ ঘঁহি লৈছোঁ আৰু হাইলাইটাৰ আৰু এই আইশ্যাডো পেলেটটোৱে একেটাই কাম কৰে চ' মই এক্সট্ৰা বস্তু দেখুওৱা নাই আৰু একেটাই দুটা কাম কৰিব পৰা বস্তু দেখাইছোঁ যিহেতু মই কম বস্তুৱে কিদৰে এটা ভাল মেকআপ কৰিব পাৰে সেইটোকে দেখাবলৈ ট্ৰাই কৰিছোঁ সেইটো কাৰণে মই এটা বস্তুৱে দুটা কাম কৰি দেখাইছোঁ আৰু এতিয়া মই লাষ্টত ইউজ কৰিব লৈছোঁ লিপষ্টিক আৰু এইটো হৈছে হুডা বিউটি মেড লিপষ্টিক আপুনি যদি লাইট মেকআপ কৰি অকণমান ডাৰ্ক কালাৰ লিপষ্টিক লগাই বিৰাটেই গৰ্জিয়াছ লাগে সেইটো কাৰণে মই অলপমান ডাৰ্ক কালাৰ লিপষ্টিক ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ লিপষ্টিকটো লগাই লৈছোঁ এতিয়া মোৰ ধুনীয়াকৈ লিপষ্টিকটো লগাই হৈ গৈছে আৰু লগতে পুৰা মুখৰ মেকআপো কমপ্লিট হৈ গ'ল আৰু এতিয়া মোৰ মেকআপখিনি যাতে আঁতৰি নাযায় স্কিনৰ পৰা সেইটো কাৰণে মই সুইচ বিউটিৰ মেকআপ ফিক্সাৰৰ সহায়েৰে অকণমান স্প্ৰে কৰি লৈছোঁ আৰু এতিয়া মই বিউটি ব্লেণ্ডাৰৰ সহায়েৰে মেকআপৰ লগত যাতে স্প্ৰেখিনি ধুনীয়াকৈ মিলি যায় তাৰ কাৰণে অকণমান টপ কৰি মিলাই দিছোঁ আৰু এতিয়া মোৰ এইখিনি কৰা হৈ গৈছে আৰু এতিয়া মই লাষ্টত ইয়াৰিংছযোৰ পিন্ধি লওঁ মই এযোৰ গোল্ড ইয়াৰিংছ পিন্ধিছোঁ একেবাৰে সিম্পল হয় আপোনালোকে নিজৰ পছন্দ অনুযায়ী ইয়াৰিংছ পিন্ধিব পাৰে আৰু মই এইযোৰে পিন্ধি লৈছোঁ বৰ্তমান আৰু এতিয়া চুলিখিনি ঠিক কৰি লওঁ সো গাইজ এইটোৱে আছিলে মোৰ ফাইনেল লুকটো একেবাৰে কম প্ৰডাক্ট ইউজ কৰি মই এটা হেভি লুক ক্ৰিয়েট কৰিব চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই সকলোৱে আৰু চাওকচোন একেবাৰে কম প্ৰডাক্ট ইউজ কৰাৰ নিচিনা মোক একেবাৰে লগা নাই নহয় জানো তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এতিয়া শেষত সকলোলৈকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা থাকিলে হেপী দুৰ্গা পূজা